আজিচোন দিনতে শুই থাকোঁতে সপোনত ভেলেঙাক দেখিলোঁ। সি হেনো নিজে মৰা নাই, তাক কোনোবাই মৰিয়াই হেনো মাৰিছে। আৰু সি মোক সপোনত কৈছে যে পুৰণি কবৰস্থানলৈ যাব কৈছে, তাত লগ পাম। কথাটো জানো ভাল হ'ব গ'লে, কাৰণ সিটো এতিয়া ভূত হৈ গ'ল। যদি মই যাওঁ, মোক যদি কেনেবাকৈ খাই পেলাই সি খালো খাব দে, সি লগৰ আহে খালো খাব, মোক গৈ চাওঁ। সপোনটোতো এইখিনি জেগাতে বুলিয়ে দেখিছিলোঁ। সিটো মোক এইখিনি জেগালৈ মাতিছে, কিন্তু এতিয়ালৈকেচোন দেখাই নাই। কিবা অকলে অকলে ভয়ো লাগিছে, যাওঁগৈ নেকি? যোগেশ্বৰ তই আহিলি? তই ভেলেং নি? বৰ মোৰ ভয় লাগিছে। তই কি ৰূপ ললি অ' ভেলেং? তই ভয় নকৰিবি ঐ, ময়ে হয়। তোৰ বন্ধুটো ওচৰতে থাকোঁতে তই কিয় চিন্তা কৰিছ? একো চিন্তা নকৰিবি, মই আছোঁ নহয় এতিয়া তোৰ লগত। তোক মই মাত্ৰ কেইটামান কথা ক'বলৈহে মাতিলোঁ ইয়ালৈ। কি কথা? তই জল্দি কৰ। মোৰ বৰ ভয় লাগিছে ইয়াত ৰখি। একো প্ৰয়োজন নাই তই ইয়াত ভয় কৰিবলৈ, মই আছোঁ নহয়। ক জল্দি ক, তই মোক কি কাৰণে মাতিছিলি? আৰু তই মোক সপোনত বাৰে কিয় আমনি কৰি থাক? তই মোৰ লগৰ হয়, তোক আমনি নকৰি তোক নামাতি মইনো কাক মাতিম কচোন তই? আৰু শুনি ল, মই আত্মহত্যা কৰা নাই নহয়, মোক মাৰিছেহে সিহঁতে। আৰু মাৰি মেলি মোক সিহঁতে দুটাই মিলি কবৰস্থানত আনি পুতি থৈছেহি। কোনে মাৰিলে তোক? কোনে মাৰিলে? কণ্টিলো আৰু কণপিতৰে মোক দুইটাই ধৰি মাৰিলে। কেনেকে মাৰিলে আৰু ক'ত? শুন, কৈছোঁ তোক মই কেনেকে মাৰিলে। কি বাইক এখন একদম বনাই খুলি ভাগৰি গৈছোঁ। নবনে বৰ আচৰিত বাইক পাই। নিজৰ বাইকখন নহ'লে চব মিছা। নিজৰ বাইকখন নানিলোঁ নহয়। নিজৰ বাইকখন লৈ নহ'লে মধ্যনিশাখন এনেকুৱা অৱস্থা নহয় মোৰ। এতিয়া বাৰু এই মধ্যনিশাখন জংঘলৰ মাজত ক'তনো মেকানিকৰ দোকান পাওঁ হয়? আৰু কিজান বহুত ডোখৰ যাবগৈ লাগিব, তেতিয়াহে দোকান পামগৈ নেকি? বা দোকান পালোঁ যেনিবা, ৰাতিখননো কোনে দোকান খুলি দিব, মোক বনাই দিব হয়? বৰ সমস্যাত পৰিলোঁ দেই মই আজি। কণদিলো আৰু কণপিতো, তহঁতি আহি ভালে কৰিলি পাই। মই এফালে গৈছিলোঁ, এই আহি থাকোঁতে বাইকখন পুতুককৈ এইখিনিতে বেয়া হৈ গ'ল নহয়। তই তেনেহ'লে বাইকখন ইয়াতে থৈ এতিয়া ঘৰলৈ যাগে যা। থৈ যা ভালে, তই ঘৰলৈ যাগে যা। কিন্তু কিয় বাইকখন থৈ যাম? তহঁতিকেইটা আহিলি ভালেই হ'ল, ঠেলি লৈ যাওঁ গোটেইকেইটাই বৈ। সি কথাটো বুজিয়ে পোৱা নাই। তই ঠিকেই কৈছ, ই বুজিয়ে পোৱা নাই, ইয়াক ভালদৰে বুজাই দেও। আমি দিনত হ'লে কণপিতো আৰু কণটিলো, ৰাতি হ'লে ডকাইত। এইখিনি জেগাত যি ফচি যায় তাকেই আমি ডকাইত কৰি বস্তু লৈ লওঁ। মাৰি আছ বৈ জল্দি যাওঁ, ঠেলি লৈ যাওঁ গোটেইকেইটাই বৈ। এতিয়া তই ভালে বাইকখন দি থৈ মনে যাবিগে নে তোক আমি মাৰপিট কৰি বাইকখন কাঢ়ি ল'ব লাগিব? ই ঠিকেই কৈছে। তই বাইকখন দিলে দে, নহ'লে তোক এতিয়া আমি মাৰি খতম কৰি দিম ইয়াতে। আৰু কোনো বিচাৰি ফুৰিলেও নাপায়, কবৰস্থানত গৈ মনে পুতি থৈ দিমগৈ। তহঁতি কি কথা কৈছ হয়? তহঁতি গাঁও ল'ৰাকেইটা হৈ মোক সহায় কৰিব লাগে, আৰু এতিয়া ডকাইত কৰি বস্তু লৈ ল'ম বুলি কৈছ যে? আমি ক'লোৱেচোন, দিনত হ'লে কণপিতো আৰু কণটিলো, ৰাতি হ'লে আমি ডকাইত। আমি কাকোৱে চিনি নাপাওঁ। নাই, ইয়াক মুখেৰে বুজাই থাকিলে নহ'ব। ইয়াক খতম কৰি আমি বাইকখন লৈ গুচি যাওঁ বৈ। দে ধৰ তেনেহ'লে ইয়াক মাৰ। মৰিলো। ইটো এতিয়া খতম হৈ গ'ল। বৈ ইয়াক জল্দি কবৰস্থানত নি পুতি থৈ দিওঁগৈ।